দলগাঁৱত পদপথৰ ব্যৱসায়িক প্ৰতিষ্ঠানক উচ্ছেদৰ জাননী প্ৰশাসনৰ দৰঙৰ দলগাঁৱত 15 নং ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন পদপথৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ গৰাকীলৈ 3 দিনৰ ভিতৰত প্ৰতিষ্ঠানসমূহ আঁতৰাবলৈ নিৰ্দেশ জাৰি কৰে আজি দলগাঁও ৰাজচক্ৰৰ বিষয়া সমীৰ চৌধুৰীয়ে আৰক্ষীৰ এটি বৃহৎ দল লগত লৈ পদপথৰ দোকানীসকলক নিজেকৈ জাননী দিয়ে। উল্লেখ্য যে দলগাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথটি অতি ব্যস্ত নিতৌ পথটিত দুৰ্ঘটনা হোৱাটো স্বাভাৱিক যেন হৈ পৰিছে। দলগাঁও চাৰিআলিৰ লগতে লাগি আছে দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, দলগাঁও বালিকা মধ্য ইংৰাজী বিদ্যালয়, দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়, জেনিয়াছ গ্লোবেল একাডেমি, দলগাঁও ৰয়েল একাডেমি, চিলভাৰ ষ্টাৰ বিদ্যালয়, আদৰ্শ বিদ্যালয় দলগাঁওকে ধৰি বহুকেইটা কাৰ্যালয় চৰকাৰী কাৰ্যালয়। বিদ্যালয় আৰম্ভণি আৰু ছুটিৰ সময়ত এনেই 15 নং ৰাষ্ট্ৰীয় ঘাইপথ জাম বান্ধে। তাতে আকৌ পদপথৰ দোকানসকলে 15 নং ৰাষ্ট্ৰীয় ঘাইপথটি দুয়ো কাষৰ পৰা চপাই একেবাৰে ঠেক কৰি পেলোৱা দলগাঁৱত 15 নং ৰাষ্ট্ৰীয় ঘাইপথটি মৰণ ফাণ্ডত পৰিণত হৈছে। এনে সময়তে দলগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু আমছুৱে পদপথৰ ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ কৰি মুকলি কৰিবলৈ প্ৰশাসনক দাবী জনোৱা কাৰ্যকসকলে আদৰণি জনাইছে। দলগাঁও প্ৰশাসনেও বিশেষ পদক্ষেপ গ্ৰহণ কৰাত সচেতন মহলে ধন্যবাদ জনাইছে। দলগাঁৱৰ এই টাউনৰ যি মাজমজিয়াতে এইখিনি ফুটপাথ আছে, এই ফুটপাথত কিছুমান মানে দোকান টেম্পৰেৰী দোকান বহি আছে, যাৰ কাৰণে পথচাৰীসকলৰ অলপ অসুবিধা হৈছে আৰু সঘনাই আমাৰ কিছুমান দেখা যায় দুৰ্ঘটনা ইয়াতে সংঘটিত হৈ আছে। সেইকাৰণে আমি আজি পুলিচ প্ৰশাসনৰ সৈতে একলগ হৈ অলপ তেওঁলোকক এটা সজাগতা সতৰ্ক কৰি দিয়া হৈছে যাতে তেওঁলোকে ফুটপাথত কোনো ধৰণৰ দোকান পোহাৰ নিদিয়ে। কাৰণ আমি আজি হয়তো উচ্ছেদমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই, কাৰণ তেওঁলোকৰ যিসকল দোকানী আছে সেইবিলাকৰ খুব মানে ক্ষুদ্ৰ ব্যৱসায়, তেওঁলোকৰ সৰু সৰু দোকান আছে, তেওঁলোকে কিবাকৈ জীৱন নিৰ্বাহ কৰি আছে। গতিকে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে নিজৰ দোকানসমূহ অলপমান ছেফ জেগালৈকে লৈ যায় আৰু মানুহৰ পথচাৰীসকলৰ অহা যোৱাৰ ক্ষেত্ৰত সুবিধা কৰি দিয়ে।